নলওঁ আৰু নলওঁ সেয়া ফিলবাৰী অঞ্চলৰ আটাইকেইটা সংগঠন জ্যেষ্ঠ সাংবাদিক তিনিচুকীয়া নিৰ্বাসী শ্ৰীযুত ৰূপক চলিহা দেৱলৈ আমাৰ নলওঁ আৰু সঁচাকৈ আজি ৰসবাৰী পৰ্যটন মেলালৈ আহি অত্যাধিক আনন্দিত হৈছোঁ। লগে লগে মই প্ৰথমে ক'ব লাগিব মই খুবেই আনন্দিত মোক এই বঁটা বাবে নিৰ্বাচিত কৰাৰ বাবে। আৰু প্ৰথমবাৰৰ মই এই ৰসবাৰী পৰ্যটন মেলালৈ আহিছোঁ, আহি খুবেই ভাল লাগিছে। ইয়াত এটা সুন্দৰ পৰিৱেশ হৈছে আৰু আশা ৰাখিম যে এই ৰসবাৰী পৰ্যটন মেলাই এটা সময়ত অদূৰ ভৱিষ্যতে ৰাজ্যৰ তথা দেশৰ এটা উল্লেখযোগ্য পৰ্যটন মেলালৈ পৰিণত হ'ব। হয়, গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত এনেধৰণৰ পৰ্যটন মেলাই যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু ইয়াৰ এই ভিতৰুৱা অঞ্চলত ফিলবাৰী ৰসবাৰী নিচিনা অতি ভিতৰুৱা অঞ্চলত এই পৰ্যটন মেলাই অদূৰ ভৱিষ্যতে এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব আৰু